No TRP, no glamour, no publicity, no popularity. Only সৃষ্টি. Only 60. কিন্তু মই আজি আপোনালোকক এনেকুৱা এটা ষ্টুডিঅ' দেখাম য'ত কোনো তাত এডিটিং ছেটআপ নাই, এটা ফল্ডিং ষ্টুডিঅ'। ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে। নমস্কাৰ আমাৰ প্ৰিয় অসম দৰ্শক বন্ধুসকল, আজিৰ এই সন্ধ্যা ভাগত আপোনালোক সকলোকে স্বাগতম জনাই মই শ্যামন্ত ৰয়ে আৰম্ভ কৰিব খুজিছোঁ এটা নতুন বিশেষ ভিডিঅ'। সাধাৰণতে ষ্টুডিঅ' বুলি ক'লে আপোনালোকৰ মনলৈ কেনেকুৱা এখন ছবি ভাহি আহে? নিশ্চয় এটা ড্ৰাবিং ৰুম, এটা এডিটিং ছেটআপ আৰু কিছুমান মিউজিকেল ইনষ্ট্ৰুমেণ্ট। কিন্তু মই আজি আপোনালোকক এনেকুৱা এটা ষ্টুডিঅ' দেখাম য'ত কোনো তাত এডিটিং ছেটআপ নাই, এটা ফল্ডিং ষ্টুডিঅ'। কিন্তু কি এই ফল্ডিং ষ্টুডিঅ'? আপোনালোকৰ হয়তো জানিবলৈ মন গৈছে, তেন্তে পলম নকৰি আহক মোৰ লগত। এইটো ষ্টুডিঅ'লৈ লৈ যাম য'ত আছামিজ ৱেব ছিৰিজ হেকাৰৰ কাম সম্পূৰ্ণ হৈছে। আৰু কোন কোন আছে এই ষ্টুডিঅ'ত, কি কাম চলি আছে এই ফল্ডিং ষ্টুডিঅ'ত আপোনালোকক কৈছিলোঁ। ৰাইজসকল, কেনে চলি আছে কাম কাজ? শ্যামন্ত দেখোন। তাকেই এই শুনা পালোঁ আপোনালোকৰ এই শ্বৰ্ট ফিল্ম এখনৰ এডিটিঙৰ কাম চলি আছে বোলে। হয় তাকে এপাক খবৰটো লৈ আহোঁ। আকৌ খবৰ খাতি নিদিয়াকৈ আহিলে নে? এয়া আহি গ'ল বাৰু, খবৰ খাতি দিলে তোমালোকে ৰেডি হৈ থাকিব ন? তাকে অকণমান ভালেই কৰিলা। চাগে গোটেই এটাই। নাই একো নাই, কোৱাচোন তুমি। ছাৰপ্ৰাইজ দিবলৈ আহিলা? ছাৰপ্ৰাইজ দিবৰ কাৰণে আহি গৈছোঁ। ঠিক আছে, ভালেই কৰিলা। ঠিকে আছে। বাকী কাম কাজ কেনেকুৱা চলি আছে? কাম কাজ মোটামুটি চলি আছে। তাকে চবখিনি মানে একেবাৰে পুৰা দমে চলি আছে। পুৰা এখন দমদাৰ চলি আছে ন? আমাৰ যোৱা বছৰৰ পৰা আজি লকডাউনৰ সময়ৰ পৰা পুৰা দমে কাম চলি আছে আমাৰ ছুটি ছবি। তাকে শুনা পাই আছো, বহুত দিন ভাবি আছো বোলো যাম বোলে, আহিব সময় মিলাব পৰা নাই। আৰু ভালে কৰি ল'ব। আৰু এই ৰাইচিজনখন যে ৰাস্তা দিছিলোঁ নহয়, সেইকাৰণে অলপ কাম অলপ চলি আছে। এইখনতে লাগি আছো এতিয়া। মানে এখন ৰিলিজ দিব লাগিছিলে একচুৱেলি বহুত দিন আগতেই, কাম এখন দিয়া নহ'ল। পিছে কাম খাতি কিমান আগবাঢ়িছে? মোটামুটি 75% হৈছেগৈ আৰু অলপ বাকী আছে। এইখনতো আমাৰ 2-3 মাহ আগতে হেৰি কৰা গ'ল। এতিয়া তোমাৰ এতিয়া এডিটিঙৰ কাম চলি আছে। বাকী চাওঁ এসপ্তাহমানৰ ভিতৰতে ট্ৰেইলাৰটো আগবঢ়াম বুলি ভাবিছোঁ। সম্পূৰ্ণ ছবিখন ৰাইজে কেতিয়ালৈকে পাব? ধৰি লওক এই মাহৰ 10 তাৰিখ জানি জলদি কৰা দেই, ৰাইজ বহুত আগ্ৰহীভাৱে ৰৈ আছে হা। নাই মই এটা গানো কৰিছিলোঁ আমাৰ গুণদাইটি বুলি পেলাই। পালোঁ ভাল লাগিলে। পিছে আজি গুণদা থকা হ'লে বেছি ভাল লাগিলে। গুণদা নাই ক'ত গ'ল? তেখেতে কিবা কাম এটাত গ'ল বোলে, হাতত খবৰ দিছিলোঁ। শ্বুটিঙৰ কামত গৈছে নেকি? শ্বুটিঙৰ নহয়, কিবা ঘৰুৱা কিবা পাৰ্চনেল কাম ন? বেলেগ কামত গৈছে কিবা। থকা হ'লে ভাল লাগিলে। ভাল লাগিলে লগ পালে, মানে গোটেইকেইটা লগ পালে ভাল লাগিলে। তাকে মোৰো অকস্মাত আহি গ'লো ন। এইখন 2 মাহমান আগতে শ্বুটিঙৰ কাম শেষ হ'ল। আজি তাকে ক'লোঁ, ঋতুক ক'লোঁ বোলে আজি একেলগে ডাবিং আৰু এডিটিঙৰ কামখিনিও একেবাৰে কৰি পেলোৱা। তেনেকৈ কামখিনি কৰি আছোঁ। চলি আছে আৰু হয় চলি আছে। তাকে আজি ৰাতিলৈকে সৈতে অলপ এডিটিঙৰ কাম কৰিব লাগিব। মানে কি আজি মানে এডিটিঙৰ কামটো কমপ্লিট বুলি ধৰি ল'ব পাৰি আৰু ন? কমপ্লিট বুলি নকওঁ, কিন্তু যিমানখিনি পাৰোঁ প্ৰায় উলিয়াবলৈ মোটামুটি চেষ্টা কৰিম আৰু নে কি? হয়, যি গতিকে মানে বহুদিন ধৰি পেণ্ডিং পৰি থাকিলে ন? বহুত দিন পেণ্ডিঙো হৈ থাকিলে। কিবা কিবি বিভিন্ন প্ৰব্লেমৰ কাৰণে আচলতে সেইটো হৈ যায়, সেইটো হৈ হৈছিলে। 1.5 মাহ ধৰি আজি কৰিবলৈ ক'লোঁ, তাকে কৰিছে। এতিয়া লগাইছে হাত আমাৰ ঋতু গোস্বামীয়ে। এইটো কৰিছে মানে তো একদম কাম জবৰদস্ত হ'বই, সেইটো আমি জানো বাৰু। নক'ব আৰু ঋতু গোস্বামী মানে ঋতু গোস্বামী। জবৰদস্ত বুলি নকওঁ একেবাৰে, মানে যিমানখিনি পাৰোঁ সদায় আমি কাম কাজবিলাক আমি সদায় ভাল কৰিবলৈ চেষ্টা কৰোঁ আৰু তেনেকৈ কৰি আছোঁ বা কৰি আহিছোঁ। কিন্তু এইটো নকওঁ যে আপুনি যেনেকৈ কৈছে বোলে জবৰদস্ত বুলি নকওঁ। নাই জানো একচুৱেলি জানো ঋতুৰ কাম কেনেকুৱা হয়, সেইটো জানো বাৰু। মই নহয়, ৰাইজেও জানে। ৰাইজে গম পাব, কিন্তু জবৰদস্ত বুলি নকওঁ। কিন্তু যিমানখিনি পাৰোঁ চেষ্টা কৰি আহিছোঁ সদায় ভাল কৰি যাব। পিছে ঋতু এটা তোমাক নতুন কথা সুধিব লগা আছিলে। কওকচোন। এইটো যে দেখিছোঁ, এইটো মানে
এইটো কেচিঅ' সাধাৰণতে আমি কেচিঅ' বুলি কওঁ বাৰু পিয়ানো এইটো নতুনকৈ দেখিছোঁ মানে কি মানে কিবা সংগীত জগতত কিবা নতুনকৈ হাত দিছে নেকি আৰু সংগীত জগতত বুলি নহয় একচুৱেলি মানে শ্বৰ্ট ফিল্মবিলাক আমাৰ কৰি থকা হয়তো ৱেব ছিৰিজ শ্বৰ্ট ফিল্ম তথাপিতো আগতে দেখা নাই যে এইটো নহয় আছিলে আগতেও আছিলে কিন্তু আগতে মানে কি হয় আগতেতো বেলেগ এটা চিষ্টেমত কৰা হয় বস্তুখিনি হয় 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 আৰু একচুৱেলি কি হয় এইখন কেচিঅ'খন মানে কি হয় প্ৰায় মোক দৰকাৰ হৈ থাকে দৰকাৰ মানে কি হয় আপোনাৰ ধৰক শ্বৰ্ট ফিল্ম ৱেব ছিৰিজ এইবিলাকৰ বেকগ্ৰাউণ্ড স্ক'ৰিঙৰ কাৰণে লাগে একচুৱেলি আজি ক'বলৈ গ'লে এটা কথা চোৱা তুমি আজি 2 বছৰ ধৰি যেতিয়া মানে আমাৰ ইণ্ডিয়াত লকডাউন হ'ল সেই তেতিয়াৰ পৰা আমি শ্বৰ্ট ফিল্মত লাগি আছোঁ কেইবাখনো শ্বৰ্ট ফিল্ম কৰিলোঁ অলৰেডি ৰাইজে পাইছে বাৰু আমাৰ লগত দুজনী কণমানিও আছে তেওঁলোক আজি অৱশ্যে আমাৰ ইয়াত থাকিব নোৱাৰিলে বিভিন্ন ধৰণৰ শ্বৰ্ট ফিল্ম কৰি আমি সমাজত একোটা মেছেজ দিবলৈ চেষ্টা কৰি আছোঁ নাজানো আমি দিব পাৰিছোঁ নে পৰা নাই সেইটো ৰাইজে ক'ব আচলতে আমি কোৱা বিষয় নহয় তথাপি আমি দিবলৈ চেষ্টা কৰি আছোঁ গতিকে তেনেকৈ দি আহিছোঁ আজিও এইখন LIC এজেণ্ট যিখন আমাৰ শ্বৰ্ট ফিল্ম সেইখন আজি এই সুযোগতে মই ঋতুক ক'লোঁ বোলে আজি ডাবিং এডিটিং একেলগে কৰি দিয়ে আৰু তেনেকুৱা ধৰণৰ কামখিনি তেওঁ লাগি আছে আৰু ৰাতিপুৱাৰ পৰা মানে এইখিনিকে কৰি থকা হৈছে লাগি আছোঁ আজি হয় হয় ঠিকে আছে বঢ়িয়া আৰু তেওঁ নতুনকৈ সংগীত জগততো হাত দিছে এতিয়া আপুনি কৈ দিলে তেওঁ এইখন তাকে দেখিছোঁ মানে ঋতু কোৱাচোন অলপ কেনেকুৱা মানে মনটো কেনেকুৱা লাগিলে ইয়াতে আহিবৰ কাৰণে সংগীত জগতত মানে কি হয় সংগীত জগতত একচুৱেলি সংগীতটো প্ৰত্যেক মানুহৰে হৃদয়ত আছে হয় সেইটো হয় আৰু যিহেতু সংগীত অবিহনে কেতিয়াও পৃথিৱী এখন চলিব নোৱাৰে সেইটো অসম্ভৱ অন্ধকাৰ সংগীত প্ৰত্যেকৰে হৃদয়ত আছে প্ৰতিটো বস্তুতে সংগীত আছে কিন্তু এই কেচিঅ' হওক মিউজিক যিবিলাক ইনষ্ট্ৰুমেণ্ট আছে এইবিলাক একচুৱেলি শ্বৰ্ট ফিল্ম ৱেব ছিৰিজ মানে ফিল্মত একচুৱেলি এইবিলাক লাগে বেকগ্ৰাউণ্ড স্ক'ৰিঙৰ কাৰণে লাগে আৰু মিউজিক বিহীন এখন কেতিয়াও ফিল্ম কল্পনা কৰিব নোৱাৰি কেতিয়াও গতিকে সেইবিলাক কাৰণতে হ'লেও এখন লাগে ধৰক এইবিলাক আমাৰ টাইম পাছ কৰিবলৈ লাগিব নহয় গান চান মাজে মাজে গাই দিম আৰু আমাৰ ভৱেন দা আছে ভৱেন দা খুব ধুনীয়া মানে মানুহজন একচুৱেলি গায়ক নহয় তথাপি জাষ্ট টাইম পাছ মানে কি গান শুনিম বাৰু ভৱেন্দাৰ পৰা গান শুনিম বাৰু আজি আহিছোঁ মানে গান শুনিম প্লাছ শুনাম আৰু শুনাবতো লাগিবই ন শুনাম মানে এই মুহূৰ্ততে শুনাম এতিয়াই শুনাব লাগিব ঠিক আছে তেতিয়াহ'লে ঋতু ভৱেন্দাৰ মুখেৰে দুহাৰী গান শুনি লওঁ আমি ভৱেন দা আৰম্ভ কৰক ফুল ৰ'দৰে ফুল হৃদয় সেউজী ধৰা ফুল সূৰ্যমুখী ফুল প্ৰিয়তমা তোমাৰ খোপা ফুল ৰ'দৰে ফুল হৃদয় সেউজী ধৰা ফুল সূৰ্যমুখী ফুল প্ৰিয়তমা তোমাৰ খোপা বঢ়িয়া ধুনীয়া গাইছে তেনেকুৱাকৈ মানে আচলতে মই একো নাজানো জাষ্ট মানে কি টাইম পাছ বঢ়িয়া এটা বস্তু খুব ভাল লাগে মানে অকল এইটোৱে নহয় মানুহজন গায়ক নহয় কিন্তু গানৰ প্ৰতি তেখেতৰ যিটো প্ৰেম তেখেতৰ সেই প্ৰেমটোক মই বহুত শ্ৰদ্ধা কৰোঁ মই খুব ভাল পাওঁ ভূপেন হাজৰিকাৰ গান মহেন্দ্ৰ হাজৰিকাৰ আচলতে ভূপেন হাজৰিকাৰ যিবিলাক গান সেইবিলাক আমাৰ যিবিলাক আপোনাৰ আমাৰ হেৰি আছে নিউজ চেনেল আছে সেইবিলাকত প্ৰচাৰ হ'ব লাগে প্ৰত্যেক সপ্তাহত প্ৰচাৰ হ'ব লাগে আচলতে এটা সমাজৰ একোটা মেছেজ দি যায় প্ৰত্যেকটো গানে একোটা মেছেজ দি যায় এই বিভিন্ন ধৰণৰ অদৰকাৰী কিছুমান অনুষ্ঠান কৰাত চাগি আচলতে মই এইটো ৰিকুৱেষ্ট কৰিব বিচাৰোঁ যিবিলাক নিউজ চেনেলৰ মানে এইবিলাক কাম কৰে তেওঁলোকক মই আচলতে ৰিকুৱেষ্ট কৰিব বিচাৰোঁ মানে ভূপেন হাজৰিকাৰ যিবিলাক গান যাতে খুব প্ৰচাৰ কৰে এইবিলাকে সমাজক খুব মেছেজ দিয়ে ভাল কিছুমান দিশ আঙুলিয়াই দিয়ে এইবিলাক আচলতে তাৰ মাজতে কি ভূপেন দাৰ কিবা এটা শুনিব পাৰিম নেকি অকণমান কলি এটা গুণগুণনি হয় নেকি গাই দিয়ক কৈছে যেতিয়া ভাল লাগে তেখেতৰ গান শুনি ময়ো ভাল পাওঁ মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা
সমনীয়া মানুহে মানুহৰ বাবে এই গানটো সঁচাকৈ বঢ়িয়া 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 সঁচাকে দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হৈ তোমাৰে সাহত তুমি হেৰুৱাবানো কি দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হৈ তোমাৰে সাহত তুমি হেৰুৱাবানো কি মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদি দানৱ কাহানি বা হয় মানুহ সাৰ পাব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে খুব সুন্দৰ ভৱেন দা খুব সুন্দৰ বহুত ভাল লাগিল হেৰি নহয় ঋতু এই পিছে পিয়ানোখন অকণমান শুনিব পাৰিম নেকি আমি তুমি গুণগুণাই দিলে ভাল লাগিল বজাই দিয়া এবাৰ বজাই দিয়া মই অৱশ্যে মিউজিক লাইনৰ মানুহ নহয় বাৰু হ'লেও বজাই দিয়া এটা কাম কৰা মই এটা গান ৰিকুৱেষ্ট কৰোঁ আৰু তুমি অকণমান জাষ্ট শুনাই দিবা আমাৰ জুবিন দাৰ ভাল লগা এটা গীত মায়াবিনী মোৰ খুব প্ৰিয় গান এইটো মায়াবিনী ভাল পায় হয় মোৰ বহুত প্ৰিয় বজাই দিয়া অকণমান গুণগুণাই দিয়া মায়াবিনীটো মই ভাল পাওঁ বাৰু হয় নি একেই ফেভাৰেট অকণমান বেকা কাজু দিগদাৰ হয় বাৰু অলপ একো নাই বাৰু হ'ব চিধাকৈ বহি লোৱা চিধাকৈ বহি লোৱা বহাতটো কোনেও মাৰা নাই এই আমাৰ ঋতু গান বজাইছে হ'ব দিয়ক বঢ়িয়া 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 আৰু মানে কি হয় একচুৱেলি এই বেকগ্ৰাউণ্ডৰ স্কৰিঙৰ কাৰণে লাগে মাজে মাজে হয় হয় আৰু একচুৱেলি এইবিলাক বেকগ্ৰাউণ্ড মিউজিকৰ কাৰণে এনেকুৱা ইনষ্ট্ৰুমেণ্ট এটা লাগে কিবা এটা আচ্ছা সেইকাৰণে মানে কিবা নিজে ইয়াতে ইনষ্টল কৰিছোঁ আচ্ছা যা হওক এতিয়া হয় যাওক মানে ৰ'ব ভৱেন দা এই ছবিখনত আপুনি কি কেৰেক্টাৰ লৈছিলে তাৰ চমু এটা সংলাপ মানে অলপ অঁ সেইটো কোৱাই নাই নহয় ক'ব নেকি আচলতে LIC এজেণ্টখনত মই আছিলোঁ ভগৱানৰ চৰিত্ৰত মানে প্ৰভু ভগৱান মানে প্ৰভু তোমাৰ প্ৰভু এইটো স্বয়ং ভগৱান হা, হা। স্বয়ং ভগৱান জগন্নাথ জগন্নাথ আৰু আমাৰ বেলেগ এজন আছিলে গুণনাথ হা তাত মানে আমি দুইজন একেলগে স্ক্ৰীন শ্বেয়াৰ কৰোঁ মই মানে তেওঁৰ জিঅ'টো মানে বিচাৰোঁ হা এনেকুৱা ধৰণৰ সংলাপটো এবাৰ দি দিয়ক নহ'লে সংলাপটো দি দিয়ক গুণ তোমাৰ জিঅ'টো দিয়া গুণ তোমাৰ জিঅ'টো দিয়া গুণ তোমাৰ জিঅ'টো দিয়া গুণ এতিয়া মানে এই গুণদাই কয় নিদিওঁ প্ৰভু মোৰ জিঅ'টো নিদিওঁ মানে নিদিওঁ প্ৰভু। গুণদাক কয় নিদিওঁ তেতিয়া আৰু মই নেক্সট আকৌ ৰিপিট কৰিম তোমাৰ জিঅ'টো দিয়া গুণ মানে দুইজনৰ মাজত মানে জিঅ'টো উলিয়ালে মানে কথা মানে জিঅ'টো লৈ পেলাই হাস্য মানুহটো গতিকে তেনেকুৱা ধৰণৰ মই আছিলোঁ তাত স্বয়ং ভগৱান হয় হয় ভগৱানৰ আমাৰ ভৱেন দা স্বয়ং নহয় দিয়কচোন আপুনি নৰৰূপী ভগৱান স্বয়ং বুলি ক'লে মানে একদম বেলেগটো হ'ব ন তাতে বুজি পাব মানে এটা খুব ধুনীয়া যিমানখিনি পাৰোঁ মানে চেষ্টা কৰিছোঁ আৰু গুণদা থকা হ'লে আজি বেছি ভাল লাগিলেহেঁতেন বৰ্তমান গুণদা নাই গুণদাই খুব ধুনীয়া হেৰি এটা কৰিছিলে ছবিখনত তেখেতক লগ পালেও তেখেতৰ সংলাপ দুটা ল'ব পাৰিলোঁ হয় বাৰু শুনিব পাৰিলোঁ আমি পাৰিলেহেঁতেন নিশ্চয় পাৰিলেহেঁতেন মই নেক্সট আপোনাক মাতিম বাৰু হয় হয় মই তেতিয়া চেষ্টা কৰিম আমি গোটেই টিমটো একেলগ হ'বলৈ আৰু যিমানখিনি পাৰোঁ তাকে চাওঁ আৰু এইখন মই মানে ৰিলিজ কৰিম এসপ্তাহৰ ভিতৰত মই টিজাৰ দিম আৰু এই মাহৰ লাষ্টতে চাগে হেৰি কৰিমগৈ ফুল শ্বৰ্ট ফিল্মখন মই মুকলি কৰিম হয় হয় ভাল লাগিল বাৰু আৰু এটা ক'লে অকণমান মই ৰিকুৱেষ্ট কৰিম আপোনাৰ এই যি ধৰ্ষণ চিনেমাখনৰ এইটো আছিল দিল মে এ কাহা হে দিল চে জাষ্ট অকণমান ভাল লাগিছিল মোক সেইকাৰণে ৰিকুৱেষ্ট কৰিছা দিল মে ये कहानी दिल से দিল মে এ কাহা হে দিল চে জাষ্ট দুখাৰী হ'ব বাৰু বঢ়িয়া ৰিকুৱেষ্টটো ৰাখি দিছোঁ বঢ়িয়া বঢ়িয়া ভাল লাগিল খুবেই ভাল লাগিল বাৰু যিহেতু এতিয়া LIC এজন আহি আছে হয় আপোনাৰ থ্ৰুৱেদি আজি সমূহ অসমবাসী ৰাইজক ক'ব বিচাৰিছোঁ হয় LIC এজন আহি আছে অতি সোনকালে
আৰু আজি কিছুদিন আমি একচুৱেলি এইবিলাক অভিনয় মডেলিং গীত এইবিলাকৰ পৰা অলপমান আমি বিৰত আছিলোঁ আৰু এতিয়া যিহেতু পুনৰ ঘূৰি আহিছোঁ আকৌ এতিয়া গতিকে এইখন আমি এতিয়া চাওঁ এই মাহৰ ভিতৰতে মই যিহেতু উলিয়াম বুলি কৈছোঁ এতিয়া গতিকে সকলোৱে আদৰি ল'ব আশীৰ্বাদ কৰিব আমাক নে কি কয় ভৱেন্দা হয় নিশ্চয় নিশ্চয় ল'ব আৰু গতিকে চাওঁ আৰু ইয়াৰ পিছত আৰু আমাৰ বহুতকেইখন আছে প্ৰজেক্ট আৰু লাহে লাহে কৰি যাব লাগিব এনেকৈ সৃষ্টিবিলাক যিহেতু সৃষ্টি আছে কাৰণে হয়তো পৃথিৱীখন আজি জীয়াই আছে আৰু ইয়াৰ পিছত আমাৰ ভৱেন্দ্ৰৰ এখন নিজা কাহিনী তেখেতে লিখি থৈছে আমাৰ গুৱাহাটীত যিবিলাক মানে তোমাৰ এক্সিডেণ্ট হয় প্ৰতিদিনে এক্সিডেণ্টত বিভিন্ন ধৰণৰ মানুহ মৃত্যু হয় এইবিলাক কেনেকৈ ৰোধ কৰিব পাৰি তাৰ ওপৰত এখন ছুটি ছবি আমি খুব ধুনীয়া এটা কাহিনী তেওঁ লিখি লিখি থৈছে থৈ দিছোঁ সেইটো আমি কৰিম খুব সোনকালে মানে খুব সোনকালে আহি যাব আৰু গুৱাহাটীখনৰ মানে মৃত্যুৰ হাৰ কেনেকৈ কমাব পাৰি এক্সিডেণ্টত তাৰ ওপৰত ভিত্তি কৰি খুব ধুনীয়া এটা প্ৰজেক্ট হ'ব আৰু মই খুব আশাবাদী বা ভৱেন্দা লিখা কাহিনীত এবাৰ ফাৰ্ষ্ট টাইম মই মানে কাম কৰিম চাওঁ তাকে কি হয় আশীৰ্বাদ কৰিব আৰু আপোনালোক থাকিব লাগিব আমিও আছোঁ বাৰু আমিও আশাবাদী ভৱেন্দাৰ লিখনি কেনেকুৱা লাগে চাই ল'ম ভাল লাগিব চাগে বহুত ভাল লাগিব ভাল লাগিব মই মানে মোৰ ফালৰ পৰাতো আমাৰ ফালৰ পৰা বেষ্ট পাই আছোঁ আৰু মাজে মাজে ভৱেন্দা কবিতা লিখে নহয় কবিতা লিখে ভাল কবিতা লিখে ভৱেন্দাৰ কবিতা শুনিছোঁ ন কবিতা লিখা কবিতা এটা এবাৰ আপুনি হেৰি যে কৰিছিলে এইটো কি আছিলে কবিতা যতৰত মুহুৰা ফুৰালে এইটো নেকি বহুত জনপ্ৰিয় আমাৰ মাজতে কিন্তু জনপ্ৰিয় কবিতা অসমবাসীৰ এইটো আচলতে এইটো মানে আমাৰ যোগগুৰু ৰামদেৱৰ ওপৰত ভিত্তি কৰি এটা কবিতা লিখা হৈছিলে মই লিখিছিলোঁ আচলতে তেখেতৰ মানে য়োগাৰ ওপৰত হেৰি কৰি যতৰত মুহুৰা ফুৰালে যতৰত মুহুৰা ফুৰালে ঘূৰালে পাকস্থলী ঘূৰালে ঘূৰাই 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 দেখুৱালে ঘূৰাই ঘূৰাই দেখুৱালে নিজ পেটতেই নিজ পাকস্থলী কি এয়া যন্ত্ৰ নে মন্ত্ৰ নহয় কোনো যন্ত্ৰ নহয় কোনো মন্ত্ৰ এছিয়াৰ পৰা উৰা মাৰিলে বিশ্ববাসীক দেখুৱালে কিন্তু কপাল ভাতি কিন্তু ভস্ত্ৰিকা কিন্তু অনুলোম বিলোম তাকেই কৰি কৰি দেখুৱালে যতৰত মুহুৰা ফুৰালে এনেকুৱা ধৰণৰ কবিতা এটা লিখা আছে পিছত মহুৰা ঘূৰালে ফুৰালে ঘূৰালে ঘূৰালে পাকস্থলী ঘূৰালে নিজ পেটতেই নিজ পাকস্থলী ঘূৰাই ঘূৰাই দেখুৱালে যতৰত মুহুৰা ফুৰালে মানে ৰামদেৱে যে এইটো আসনৰ দ্বাৰা যে দেখুৱাই সেইটো কথা খুব ধুনীয়া হৈছে এইটো কিন্তু কপাল ভাতি কিন্তু ভস্ত্ৰিকা কিন্তু অনুলোম বিলোম তাকেই কৰি কৰি দেখুৱালে খুব ধুনীয়া কবিতা আৰু গতিকে আশা থাকিলে ভৱেন্দ্ৰৰ সৃষ্টিসমূহ আপোনালোকেও এনেকৈ সহায় সহযোগ কৰিব মানুহজনক সাহস দিয়ক আৰু তেখেতৰ যথেষ্ট প্ৰতিভা আছে সেইখিনি বিকাশ কৰাত তেখেতক অলপ সহায়ৰ হাত যদি আমি সকলোৱে আগবঢ়া আশীৰ্বাদ কৰোঁ তেতিয়াহ'লে নিশ্চয় দিন তেখেতে এই সপোন তেখেতৰ দিঠক হ'ব আৰু মোৰ ফালৰ পৰা আশীৰ্বাদ থাকিলে গতিকে আগুৱাই যাওক আৰু আপোনালোকৰ এটা অনুৰোধ LIC এজন আহি আছে সকলোৱে চাব লাগিব খুব কম সময়ৰ ভিতৰত ছবিখন বৰ বিশেষ দীঘল হেৰি নহয় মানে এখন লং টাইমৰ কাৰণে নহয় ছবিখন খুব কম সময়ৰ ভিতৰত আমি এটা কাহিনী এটা মানে ফুটাই তুলিছোঁ আৰু ছবিখনত ঠিক আমি আগৰ আমাৰ আৰজি প্ৰডাকশ্যনৰ যিখিনি পূৰ্বৰ আমি ছবি কৰিছিলোঁ সেইখিনিত আমি প্ৰত্যেকখনতে এটা আমি সামাজিক বাৰ্তা ৰাখোঁ আৰু এইবাৰ এইখনত তেনেকুৱা সামাজিক বাৰ্তা বুলি একো নাই কিন্তু তথাপিতো আমি এটা মানে হাস্যমধুৰ এটা কাহিনী আমি মানে দিবলৈ আমি চেষ্টা কৰিছোঁ আৰু কিছুমান জমনি আমাৰ তাত দৃশ্য আছে আৰু ছবিখনত একচুৱেলি আমাৰ গুণনাথ আছে অভিনেতা এবাৰ প্ৰথমবাৰৰ কাৰণে তেওঁ অভিনয় কৰিছে তেওঁ এইবাৰ অভিনয় জগতত প্ৰথম আৰু আমাৰ ভৱেন্দা আছে অভিনয় ভৱেন্দাই এটা খুব ধুনীয়া স্পেচিয়েল কেৰেক্টাৰ এটা লৈছে আৰু ছবিখন একচুৱেলি মুখ্য ভূমিকাতে আছে মানে আমাৰ গুণনাথ তেখেতে মানে খুব ধুনীয়া কমেডি কেৰেক্টাৰটো তেওঁ কৰিছে আৰু এজনী আছে কণমানি আমাৰ মৃগাক্ষী বুলি পেলাই এজনী সৰু ছোৱালী অভিনয় কৰিছে পোষ্টাৰ ইতিমধ্যে দেখাই পাব তেওঁ মানে প্ৰথম অভিনয় কৰিছে ন তাইও প্ৰথমে অভিনয় কৰিছে কিন্তু ছোৱালীজনী খুব এজনী মৰম লগা খুব ধুনীয়া মই বাৰু পোষ্টাৰ পালোঁ ইতিমধ্যে পোষ্টাৰ আমি দিছিলোঁ তাইৰ ছবি আৰু আজি তাইও আমাৰ মাজত থকা হ'লে ভাল লাগিলে কিন্তু এটা বিশেষ অসুবিধাৰ কাৰণে তাই আহিব নোৱাৰিলে আৰু চাওঁ আমাৰ আজি প্ৰডাকশ্যনৰ যিহেতু আমাৰ উদ্দেশ্য হৈছে আমি নৱপ্ৰজন্মখিনিক লৈ পেলাই আমি তেওঁলোকৰ প্ৰতিভাখিনি আমি উজ্বলাই তোলা এটা তেওঁলোকক এখন প্লেটফৰ্ম দিয়া গতিকে চাওঁ কিমানখিনি প্ৰচেষ্টা আমি আগবাঢ়ি পেলাই যাব পাৰোঁ গতিকে সেই প্ৰচেষ্টাই আগবাঢ়িছোঁ এতিয়া চাওঁ কি হয় আৰু ছবিখন যিহেতু মই আপোনাক কৈছোঁৱেই যে এইবাৰ আমি
এই সপ্তাহৰ এই এটা আমি টিজাৰটো আমি ৰিলিজ কৰিম তাকে চাওঁ কি হয় আৰু আজি কিমান আজি দুবছৰতো বহুত ছবি আমাৰ কৰা গ'ল চুটি ছবি বন্দে মাতৰম ৰিটাৰ্ণছ ফেন মিটাৰ্ছখনতো আপুনি কৈছিলে তাৰপিছত তোমাৰ হেকাৰ আছামিজ ৱেব ছিৰিজ বহুত আমাৰ চুটি ছবিকে ধৰি পকেট ভিডিঅ'কে ধৰি এইবিলাক কৰা গ'ল সেইখিনিয়ে মানে আমি আমাৰ চব সকলোবিলাক মানে আৰজি প্ৰডাকশ্যনত এতিয়া সীমাবদ্ধ আৰজি প্ৰডাকশ্যনত সীমাবদ্ধ মানে আমি যিখিনি পাৰোঁ আমি চেষ্টা কৰিছোঁ আৰু বিশেষটো আমাৰ মানে কি হয় প্ৰডাকশ্যন হাউচটো আমাৰ ইমান এটা ডাঙৰ প্ৰডাকশ্যন হাউচ নহয় এইটো কিন্তু তথাপিতো মানে আমি সৃষ্টিখিনি আমি সদায় মানে ৰাইজৰ মাজলৈ আগবঢ়াত যদি আমাৰ কিবা ভুল ক্ৰুটি হৈছে তাৰ বাবে সমূহ অসমবাসী ৰাইজৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ যদি সেই ক্ষেত্ৰত কিবা আমাৰ সৃষ্টিখিনি আমাৰ ভুল হৈছে কিবা আঙুলি দিলে ভাল এতিয়া আমি অলপ বহল ভিত্তিত কৰি মানে ভালদৰে কৰিব বিচাৰোঁ আমাৰ ঋতুৱে কেঁচি টেচি এইবিলাক লৈ ল'লে এতিয়া বহল ভিত্তিত কৰিম আমি ভালদৰে সমাজত কেনেকৈ এটা মেছেজ দিব পাৰোঁ ভাল মেছেজ উঠি অহা নৱপ্ৰজন্মক মানে আমাৰ টাৰ্গেট পপুলাৰিটি নহয় আমাৰ টাৰ্গেট TRP নহয় গ্লেমাৰ নহয় পাব্লিচিটি নহয় আমাৰ টাৰ্গেট হৈছে সৃষ্টি নো TRP নো গ্লেমাৰ নো পাব্লিচিটি নো পপুলাৰিটি অনলি সৃষ্টি বঢ়িয়া অনলি সৃষ্টি মানে কি হয় সৃষ্টিত সদায় মানুহক গুৰুত্ব দিব লাগে যদি আপোনাৰ প্ৰতিভা আছে তেতিয়াহ'লে এদিন নহয় এদিন সেই প্ৰতিভা এনেও বিকাশ হ'ব হয়নে কিন্তু আমি দেখা পাওঁ যে আজিকালি প্ৰায়ভাগ মানুহ মানে আপোনাৰ TRPৰ ওপৰতহে ভৰসা কৰি কামবিলাক কৰে ন কি কোৱা এই ক্ষেত্ৰত তুমি চাওক এতিয়া সাগৰত ঢৌ আহে কিন্তু ঢৌটো লং টাইমৰ কাৰণে নহয় ঢৌটো হৈছে খন্তেকীয়া কিন্তু অকণমান সময়ৰ কাৰণে বহুতো পথ থৈ যায় নামতো বেছি টাইম নালাগে ঠিক TRPটো হৈছে তেনেকুৱা আৰু যাৰ প্ৰতিভা আছে সেইকেইটা চিঞৰি ফুৰিব নালাগে তাৰ সৃষ্টিয়ে তাৰ এনেও প্ৰতিভা বিকাশ কৰিব নে কি কয় গতিকে আজিলৈ ইমানেই নে কি ঠিক আছে বাৰু ভাল লাগিল লগ পাই বাই বাই ময়ো বাৰু মাৰি দিছোঁ